উঠিবা নাখাকৈ আপোনালোক সকলো ভালে আছে দেখা পাইছে ঘামি জুমি আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু মানে ক'ত আছোঁ চাব পাৰে ইয়ালৈ আহিছিলোঁ বিশেষ কাম এটাত আপোনালোকক মানে অকণমান কৈ থওঁ আৰু ৰুম এটা বুকিং কৰিব আহিছিলোঁ সজাব কৰিব দিলোঁ আৰু কালি মানে স্পেচিয়েল ডে এটা আহিছে আপোনালোকে আজিয়ে কৈ নিদিওঁ কালি ধুনীয়াকৈ গম পাব বাহ ক'ত আমি গোটেইকেইটা আছোঁ দেখা পাইছে আৰু হেৰি কি খবৰ ভালনে আমি গোটেইকেইটা আহিছোঁ ইয়াতে পৰা বুকিং চুকিং কৰি হৈ গ'ল এতিয়া মানে তাৰপিছত আজি গৈ আছোঁ ডিলাৰত কিয় গৈ আছোঁ কিয় নাই যোৱা এতিয়া কৈ দিওঁনে নাই হা ডিলাৰত কেলৈ গৈ আছোঁ কৈ দিওঁ নি পিছত ক'ম তেনেহ'লে বলক চাই থাকক মানে গম পাব এইটো ক্লিপৰ পিছতে গম পাব তেনেহ'লে চাই লওঁ বা কাকো লগত ফটো চটো উঠি আছে আহি গোটেইকেইটা ইয়াতে বহিছোঁ দেখা পাইছে কিবা এটা বোলো খাওঁ কি কেঁচুৱা হ'ল এখন পাৰি থৈ ইয়াত কেঁচুৱা নিচিনাকৈ কি কৰি আছে নাও বনাইছোঁ বহুত দিনৰ মূৰত বনাম মানে নাও আচ্ছা কেঁচুৱা তই এতিয়া হা ইয়াত আহি পেলাই আজি এটা কাৰণে আহিলোঁ সোনকালে মানে হা উঠিছোঁ 1টামান বজাত ৰাতি 5টালৈকে আৰ চালোঁ ৰাতিপুৱা 5টালৈকে ৰাতিপুৱা 5টালৈকে ৰাতিয়ে হ'ল আৰু আজি বোলো কৰি যাওঁ নহ'লে কাইলৈতো নহ'বই কাইলৈ কামটো আছে হ'ব তই নাওখন বনাই ল আহি গ'ল আইচক্ৰীম দেখা পাইছে খাওঁতে মানে গলিয়ে গ'লগৈ গোটেইখনে খাইছে আৰু সোনকালে খাই পেলাই ডিলাৰলৈ যাবি ডিলাৰ চিলাৰ বন্ধ হৈ যাব দে কিনো কৰি আছ তই মানে খাব লাগে নালাগে লৈ ল পকেটত ভৰাই ল A few moments later. ডাইৰেক্ট এতিয়া আহি ডিলাৰত আছোঁ আৰু ডিলাৰ মানে কি আৰু ৰয়েল এনফিল্ডৰ ডিলাৰত আছোঁ আৰু কাকুহঁতে সুধি আছে কি নামটো কি আছিলে টিংকু বাইকখনৰ কণ্টিনেণ্টেল মুখত নুফুটে কিন্তু মানে আশা আছে লোৱাৰ আৰু ল'বলৈ কাকুহঁতে সুধি আছে এতিয়া ল'লেতো ইনষ্টলমেণ্টতে ল'ব লাগিব 5 বছৰ হ'লে কিমান 3 বছৰ হ'লে কিমান এইবিলাক সুধি আছে সুধি পেলাই আহি পেলাই তাত ডিছকাছ কৰি আছে এতিয়া অকণমান আহি পেলাই বহিছোঁ আৰু অলপ পিছতকৈ বাইকখন দেখুৱাম আপোনালোকক চাব ৰ'ব বেলেগ এটা ভাল লাগে ফাইনেলি পাই গ'লোঁ দেখা পাইছে এইখনে কিনো নামটো মানে ইমান ভালকৈ নুফুটে মুখত কিন্তু ৰয়েল এনফিল্ডৰে হয় মানে বেলেগ এটা ভাল লাগে এইটো আপোনালোকে যোনে যোনে দেখিছে গম পাইছে কাকুৱে পূৰা এইফালে সুধি আছে এইটো পূৰা টপ মডেলটো 4 লাখ কিমানমান আহিব মানে এখনৰ কিন্তু মানে বহুত আশা আছে ল'বলৈ চাই আছোঁ কাকুহঁতে এইফালে পূৰা সুধি আছে কি হৈছেগৈ বোলে কেছটো অ'কে পুৰা টেষ্টিং কৰি থকা হৈছে ভাল লাগিছে কিন্তু কাকো ভাল লাগিছে কিন্তু বম ভাৰী কেনেকৈ GT 650 টুইন হয় নেকি আচ্ছা টুইন মানে এখন লগত দিব নেকি পগলা ভাল লাগিছে বস্তুটোও ভাল লাগিছে কিবা পুৰা চাই আছে কথা পাতি ফাইনেলি আহি গ'লোঁ ইয়াতে পূৰা মজাকৈ কথা পাতিলোঁ কি বুলি ক'ম মানে বেলেগ এটা ভাল লাগি আছে আৰু মানে আমাৰ আগৰ এখন বুলেট আছিলে দেখা পাইছে আপোনালোকে সেইখন এক্সচেঞ্জ কৰি পেলাই এখন ল'ম বুলি ভাবিছোঁ কণ্টিনেণ্টেল GT মোক দিবি তোমাক দিম আৰু কি লাগিব এখন দিলে হ'ব নালাগে ঘৰ এটা বনাই দিওঁ মাটি অকণ কিনি হৈ যাব নালাগে ঠিক আছে তাৰপিছত আৰু দাদাক ভালকৈ সুধিলোঁ বুকিং কৰিব লাগিব 1 মাহ লাগিব বুলি কৈছে কালি আমাৰ বুলেটখন আনি পেলাই দেখুৱাব লাগিব দেখুৱাই পেলাই তেওঁলোকে মানে সেইখন এক্সচেঞ্জ কৰি পেলাই ল'ম মানে পুৰণা হৈ গৈছে আৰু পুৰণা হৈ গৈছে থৈ বেয়া হৈ যাবগৈ আৰু মানে অকণ হৈছে সেইটো কাৰণে মানে অকণ খৰচ আছে সিহঁতৰ আৰু বেলেগ এটা ফূৰ্তি লাগি আছে আৰু ইহঁতৰ ফূৰ্তি স্পেচিয়েল ডে আহি আছে কি ফূৰ্তি লাগিছে নাই কণ্টিনেণ্টেল GT আহি আছে তেনেহ'লে ব'লক সোনকালে ঘৰলৈ যাওঁ আৰু কালি আমাৰ স্পেচিয়েল ডে এইটো কাৰণে অকণমান সাজিব কাচিব লাগিব নহয় আৰু সেইটো কাৰণে সেয়া ঘূৰি মেলি শুকাই গৈছোগৈ একদম বাইকখনৰ কালি তেনেহ'লে অহা নহ'ব পৰহি মানে কাইলৈ হেৰিটো কৰি লওঁ তাৰপিছত কৰি পেলাই আমি গৈছেগৈ একেবাৰে কথা পাতি আহি গৰম বিহাৰী আপুনি যি গেলা গৰম দিছে দাম কোনে কামিছে হয় কিয় দামটো মানে 4 লাখ 4 লাখ পাৰ হৈ যাব 4 লাখ পাৰে হৈ যাব বেলেগ এটা দাম কিন্তু একো নাই ঘৰত ডিছকাছ কৰিম বোলো বাইক চাই আহি দেখা পাইছে ডাইৰেক্ট হিলৰ দোকানত পেলাই চবফালে হিল এযোৰ ময়ো লৈ ল'লোঁ বাপৰে আজিকালি আগতে চেণ্ডেল জোতা কিনিব আহিলে 400-500 মানত পাই যায় আজিকালি মানে একে 1500-1600 হ'লো বা কাকুৱে মানে আগতে কিনিব আহিলে 400-500 পায় আজিকালি 1600 হয় না আৰু কি ল'ব আছিল আৰু একো কিনিব লগা নাই আগতে মই মানে আজিকালি অনলাইনটো অহাৰ পৰা মানে ভাল হ'ল অৰ্ডাৰ দি থৈ দিওঁ মানে কাকুৱে মানে পইচাটো মাৰি পেলাই কালি তেতিয়া দিয়ে আৰু তাৰপিছত পাহৰি যায় আৰু এনেই তই কি পিন্ধিবি কালি হাফ পেণ্ট আৰু গেঞ্জি হ'ব একো নাই তোমাৰ হ'লে হ'ল দিয়া ব'লা বজাৰ কৰি আহি পাই গ'লোহি ঘৰ আৰু বজাৰ কৰিলোঁ লগতে আৰু বাইকখনো একদম মানে বেলেগ এটা ভাল লাগিলে মানে ডিলাৰত আপোনালোকে গৈ চাবগৈচোন কেতিয়াও মানে বা গুৱাহাটী বা ডাঙৰ জেগাবিলাকত আপোনালোকে পাব কিন্তু মানে
প্ৰায় ক'ব গ'লে নাপায়। এতিয়া গৈ পেলাই চালোঁ মানে আমাৰ যোনখন আমি চাই আছিলোঁ আজি মানে ল'ৰা এজনে সেই বাইকখন মানে লৈ যাবগৈ ঘৰলৈ, সেইটো কাৰণে সেইখন বাইক থৈ দিয়া আছে একদম ওচৰত দেখি বেলেগ এটা ভাল লাগিলে সুধি আহিলোঁ কি প্ৰচেছ কি নহয় কি হয়। দুদিনমানৰ পিছত আপোনালোকে গম পাব বাৰু। আৰু কালি আমাৰ স্পেচিয়েল ডে'টোৰ কাৰণে মই আজি কিনিলোঁ এযোৰ ৰঙা হিল, আৰু আপোনালোকক বোলো দেখুৱাই দিওঁ কি আৰু কালিতো দেখিব আপোনালোকে, বেছি দামী নহয়, একে ব্ৰেণ্ডেড চেণ্ডেড নহয় আৰু, কিন্তু মানে মিলাই কৰি লৈছোঁ আৰু এযোৰ ৰেড কালাৰ হিল ভাল, কিন্তু মজা। ৰেড কালাৰ পিন্ধি ব্লেক কিনিব লাগে, ব্লেক কাকো মতে মানে খালি ব্লেক পিন সেইটো বুলি নহয় মানে, ময়ো ব্লেক কালাৰ বহুত ভাল পাওঁ, নোপোৱা নহয়, কিন্তু কালি এটা স্পেচিয়েল ডে' আহি আছে আমাৰ, আৰু সেই স্পেচিয়েল ডে'টো মানে মই বিচাৰোঁ যে একদম ৰঙীনকৈ মানে চেলিব্ৰেট হওক আৰু ৰঙীনকৈ মানে থাকক মানে পিছলৈকে, সেইটো কাৰণে ব্লেক ময়ো ভাল পাওঁ, কিন্তু চব ক্ষেত্ৰতে চব সময়তে এনেকুৱা মানে নহয় যে চব ব্লেকে পিন্ধিম মানে, তেনেকুৱা নহয়। কিছুমান হেৰিত মানে মানুহৰ মানে স্মৃতিৰ দিন এটাত মানে ৰঙীন হ'ব লাগে, সেইটো মই বুজি পাওঁ আৰু জানো মানে, সেইটো কাৰণে ৰেড ল'লোঁ। আৰু আপোনালোকক কালিহে বাকীখিনি মানে আপোনালোকে এক্সাইটেড হৈ থাকক, ময়ো হৈ আছোঁ, আৰু মই আৰু কি আপোনালোকে জানে আৰু চপৰা নিচিনাকৈ থাকোঁ, কিন্তু হ'লেও অকণমান মডিফাই কৰিবলৈ চেষ্টা কৰিম নিজকে কালি। তেনেহ'লে এতিয়া ভাত খাবলৈ যাওঁ, মায়ে আজি ভাত পানী বনালে, মই গা পা ধুলোঁ অকণ ভালকৈ ঘঁহি কৰি মানে মলি চলি পূৰা নাইকিয়া কৰি দিছোঁ, হয় নহয়? চলো খানা খাবলৈ যাওঁ। অ'কে গাইজ, ভাত খাই হৈ গ'ল, ভাবিছিলোঁ ভাত খাই ভিডিঅ'টো সমাপ্ত কৰি দিম। আজি মানে মায়ে দালি ভাত ভাজি মাছ এনেকৈ মানে মই ভাল পাওঁতো খাই পেলাই খাই পাহৰি থাকিলোঁ। কাকুহঁতৰ চবৰে খাই হৈ গ'ল, এয়া দেখা পাইছে হাত চাত ধুই আজৰি। ভিডিঅ'টো সমাপ্ত কৰি দিওঁ, পুটুককৈ খাইছোঁ। ল'ৰা মানে মাথাটো বেলেগ এটা হৈ আছে নহয় কালি দিনটোৰ কাৰণে, কালিহে আপোনালোকক লগ পাম, কালি মানে বেলেগ এটা ধমাকা হ'ব, আপোনালোকেও ভাল পাব, আমাৰোতো ভাল লাগি আছে। ৰিল চিল বনাব লাগিব, বনাব নবনোৱা ৰিল কালি হা? তেনেহ'লে যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট চমেণ্ট এটা কৰি দিব। কালি ধমাকা এটা ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক চবকে, মাছ ফিচা খাই আছোঁ, ভাল লাগিছে খাই, বেলেগ এটা মজা লাগে।